দোস্ত আজি আমি ফুৰিবলৈ যাম। ক'ত যাবি গুৱাহাটী? আজি চব হয় ঘূৰি আপোনালোকক দেখাম। বলক দোস্ত আমি ফুৰিবলৈ যাম এতিয়া। और अगर तुम लोग नए हो तो सब्सक्राइब करो, वो जो लाल वाला बटन है उस पर फूट फेंक के मारो या फिर मोमबत्ती, मुझे नहीं पता, बस क्लिक हो जाना चाहिए। দুজন ছোৱালীক দেখাই দি रहा नहीं जाता, तड़प ही ऐसी है ना। এয়া আমাৰ কৈঠালগুছিটো নলবাৰী। কি ধুনীয়া ধুনীয়া ৰাস্তা, বঢ়িয়া লাগিব যায়। এইটো ৰাস্তাৰে আহিলে আপোনালোকে বহুত কিবা কিবি দেখি যাব। অহাবাৰক লাগি আমি কেতিয়ালৈ কৰিম ন দোস্ত। ইমান ধুনীয়া ৰাস্তা, এনেকুৱা ৰাস্তাৰে গ'লে আৰু বহুত দূৰ যাই পাম। এতিয়া পালো ইণ্ডাষ্ট্ৰি চক নলবাৰী আৰু পামে। এইটো ইণ্ডাষ্ট্ৰি চক হয় আমাৰ। এনেকুৱা স্পীড ব্ৰেকাৰ, এইটো ইণ্ডাষ্ট্ৰি বুলি কোৱা হয়। এইবিলাক ইণ্ডাষ্ট্ৰি মন্দিৰ এইটো। ডিম্পুদাৰ দোকান বন্ধ আছে ন। এয়া নলবাৰী আমাৰ বন্ধ।
লগত 1 টকাও নাই কি কৰা যায় এতিয়া তাৰ দোকানত গুগল পে আছে গুগল পে কৰিব লাগিব ন আমি আগে দি গেলো নেকি আগে দি গেলো চাগে হয় নেকি ঐ হতি গৈছিলো আমি এইবোৰ আমাৰ নলবাৰী এতিয়া ৰাস্তা ন যদি ভিডিঅ'টো চাই ভাল লাগিলে তেনেহ'লে লাইক কৰিব কমেণ্ট কৰিব আৰু এনেকুৱা নতুন নতুন ভিডিঅ' পাবৰ কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব